হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল ৰিজন অফ ফেক্টছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান ফেক্ট, যিকেইটা ফেক্টৰ হয়তো আপোনালোকৰ মনত এদিন নহয় এদিন প্ৰশ্ন উদয় কৰিছে। গতিকে বলক অলপো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 8, সাপে গাখীৰ নাখায়। তেনেহ'লে আপুনি বা মই অন্ধবিশ্বাসৰ বলি হৈছোঁ নেকি? হয়, আপুনি বা মই অন্ধবিশ্বাসৰ বলি হৈছোঁ। কেনেকৈ জানিবলৈ চাই থাকক ৰিজন অফ ফেক্টছ। গাখীৰ সাপৰ বাবে বিষতকৈ কম নহয়, কিয়নো গাখীৰ সাপে পাচন বা হজম কৰিব নোৱাৰে। ইহঁতক ভোকত ৰাখি অন্ধবিশ্বাসৰ ফাইদা উঠাবলৈ সাপ পোহা ব্যক্তিজনে সাপডালক বহুদিন ভোকত ৰাখে, যাতে সাপে গাখীৰ খাব পাৰে। ফেক্ট নম্বৰ 7, সাপে চকুৰ পলক মাৰেনে? আচলতে সাপে চকুৰ পলক নামাৰে, ইয়াৰ চকু সদায় খোলা থাকে। নম্বৰ 6, গোৱালা সাপে গাখীৰ খায়নে? মই এইমাত্ৰ আপোনালোকক জনাই আহিছোঁ যে সাপে গাখীৰ পাচন কৰিব নোৱাৰে। তেনেহ'লে আমি কিয় গোৱালা সাপক গৰুৰ গাখীৰৰ বাহাত মেৰ খাই থকা দেখা পাওঁ? আচলতে ই গৰু গাখীৰৰ বাহাত ল'বলৈ মেৰ খাই থাকে। ফেক্ট নম্বৰ 5, সকলোতকৈ বেছি বিষাক্ত সাপ ক'ত পোৱা যায়? অষ্ট্ৰেলিয়াত। আমাৰ এই বিশ্বত প্ৰতি বছৰে 80,000তকৈ বেছি লোকৰ মৃত্যুৰ কাৰণ হৈছে সাপ। কিন্তু ইয়াত আচৰিত হ'বলগীয়া কথা এইটোৱেই যে ইয়াৰ আধাতকৈ বেছি লোকৰ মৃত্যু আমাৰ দেশ, নেপাল, পাকিস্তান আৰু বাংলাদেশত হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ ইয়াত সাপে খুটিয়ালে ডাক্তৰতকৈ বেছি বেজৰ ওচৰলৈ নিয়া হয়। ফেক্ট নম্বৰ 4, পানীৰ বটলত যে এক্সপাইৰি ডেট থাকে, কিয় থাকে? আপুনি ভাবিছে চাগে নিৰ্ধাৰিত সময়তকৈ বেছি হৈ গ'লে পানীটো বেয়া হৈ যায়, কিন্তু নহয়। আচলতে পানীখিনি বেয়া নহয়, পানীখিনিৰ বাবে যিটো বটল ইউজ কৰে সি নিৰ্ধাৰিত সময়তকৈ বেছি হ'লে কিছুমান কেমিকেল ৰিলিজ কৰে, যাৰ বাবে সেই পানী আমাৰ শৰীৰৰ বাবে উপযোগী নহয়। নম্বৰ 3, বিশ্বৰ কোনখন দেশত মহ পোৱা নাযায়? ফ্ৰান্সত। ফেক্ট নম্বৰ 2, বিশ্বৰ কোনখন দেশত অকল পুৰুষ আছে? ইউৰোপৰ ভেটিকান চিটিত। ফেক্ট নম্বৰ 1, আপুনি বা মই সদায় দেখি আহিছোঁ যে সকলো স্কুলবোৰৰ নিজা নিজা পোছাক আছে, কিন্তু কিয় সকলো স্কুলবোৰৰ ছাত্ৰ ছাত্ৰীয়ে একে ধৰণৰ পোছাক পিন্ধে আপুনি জানেনে? আচলতে একেখন স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে একেই পোছাক পিন্ধাৰ উদ্দেশ্য হৈছে সাধাৰণতে স্কুলবোৰত ধনী আৰু দুখীয়া দুয়োটা শ্ৰেণীৰ লোকৰ ল'ৰা ছোৱালীয়ে পঢ়ে। সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ মনত যাতে কোনো ধৰণৰ ভেদাভেদ সৃষ্টি নহয়, তাৰ বাবে লক্ষ্য ৰাখি সকলো ছাত্ৰ ছাত্ৰীক একে ধৰণৰ পোছাক পিন্ধোৱা হয়। অৱশেষত ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে অনাগত দিনবোৰত এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।